কি আপোনাৰ ওচৰত ভিক্ষা খুজিবলৈ আহিছে আপুনি তাৰ মৰমখিনি নবনাই দিয়ক হাজাৰ চেষ্টা কৰিলেও আমাৰ মৰমখিনি আপোনাৰ হৈ নাযায় পৰৰ বস্তুৰে নিজৰ বুলি প্ৰমাণ নকৰিব কলিতাক কাকো বনাই দিয়ক কিয় হতাই দিব লাগে মই কিয় ইয়াতছে মুখত আহি এনেকৈ আঁঠুত আহি হাত কৰিব প্ৰাৰ্থনা কৰিছে কাৰণে পাৰিছে কাৰণে উঠাই দিব লাগে আৰু এনেকুৱা নতুন কৰিব পৰাকৈ নকৰিব চিন্তাই মই চাই ভাবো কাজিয়া কৰি থাকিব লৈ আহিছো আজি সেইটো তোমাৰ কাৰণে দাদা সহযোগ কৰা নাই আপুনি কৈছে এৰি দিব লাগে ভূমিকা মোৰ তাই বেলেগৰ ক'ব নোৱাৰে মোৰ হৈ গৈছে পৰীক্ষা এইখন মই তাইক ঘৰত কাম শিকিবলৈ গৈছো তাই মোৰ কথামতে শিকিছে কৰিছে তাই মোৰ হৈ গৈছে ৰাতি ভাত খাবলৈ কওঁ হ'ব মোৰ কাৰণে তাই খাই হৈ থাকিব তাই হাঁহিবলৈ হাঁহিছে মই ঘৰ কাৰণে মোক ঘৰৰ বাবে যি ক'ব লাগে চব কৰিছে শ্ৰী শ্ৰী প্ৰজাপতয়ে নমঃ সবিনয় নিবেদন জনাবলৈ পাই সুখী হৈছো যে অহা বহাগ মাহৰ 10 তাৰিখ সোমবাৰে ৰংমহল নিবাসী প্ৰয়াত যুগল চন্দ্ৰ ভূঞা আৰু অনিমা ভূঞাৰ একমাত্ৰ পুত্ৰ শ্ৰীমান আকাশজ্যোতি ভূঞাৰ লগত মোৰ পৰিবাৰ শ্ৰীমতী মনীষা বৰুৱাৰ শুভ বিবাহৰ দিন স্থিৰ কৰা হৈছে তদুপলক্ষে উক্ত দিন আয়োজন কৰা বিবাহ অনুষ্ঠানলৈ আহি দৰা কন্যাক একাজলি আশীৰ্বাদ কৰিব আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদে দুয়োকে সুখী কৰিব অভ্যৰ্থনাৰ সময় দুপৰীয়া 12 বজাৰ পৰা নিশা 10 বজালৈ বিনয়েৰে শ্ৰী বিকাশ বৰুৱা জালুকবাৰী গুৱাহাটী